Hello guys, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। সো আজি আকৌ এটি নতুন টপিক লৈ আহিছো। সো আজিৰ টপিক মানে ক'ব গ'লে এইটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয়, যোনটো মানে আগৰবাৰ যোনবোৰ হায়াৰ সেকেন্ডাৰী এক্সাম হৈ গৈছে সেইবোৰত আহিছে চাগে কিমান আহিছে মই এক্সাক্ট ইয়াৰটো পাহৰি গ'লো। সো এইটো আগৰে কোৱেশ্চন হয়। সো মই এইটো লৈ আহিছো, ইয়াৰ এনসাৰ মই আপোনালোকক বুজাই দিম, তাৰ পিছত আৰু লিখি দিছোৱে এতিয়ালৈকে। সো কুৱেশ্যনটো পঢ়ি দিছো, আয়ৰ চক্ৰীয় প্ৰবাহত উদ্ভৱ হোৱা যিকোনো দুটা সুৰঙাৰ বিষয়ে উল্লেখ কৰা। সুৰঙা মানে লিকেজ মানে কি হয়, লিক হৈ যোৱা, মানে বস্তু কিবা এটা লিক হৈ গৈছে। সো আমি বুজিম ফাৰ্ষ্টতে আয়ৰ চক্ৰীয় প্ৰবাহ মানে কি এইটো বুজিব লাগিব, ঠিক আছে। সো সুৰঙাটো আয়ৰ চক্ৰীয় প্ৰবাহৰ পৰা যি কিবা যদি বস্তু ওলাই গৈছে, সো ফাৰ্ষ্টতে আমি বুজিব লাগিব ন আয়ৰ চক্ৰীয় প্ৰবাহটো কি বস্তু। তাৰ পিছতহে আমি বুজিব পাৰিম যে আয়ৰ চক্ৰীয় প্ৰবাহৰ পৰা একচুৱেলি ওলাই কি গৈছে। যিহেতু ইয়াতে কৈছে যে সুৰঙাৰ বিষয়ে উল্লেখ কৰা বা লিকেজৰ বিষয়ে উল্লেখ কৰা। সো আমি এইটো জানো। সো আমাৰ আয়ৰ চক্ৰীয় প্ৰবাহত কি থাকে, ফাৰ্ষ্টতে উৎপাদন প্ৰতিষ্ঠান, ইফালে পৰিয়াল গোট। মই আগৰ এটা ভিডিঅ'টো তোমালোকক বুজাই দিছো যে আয়ৰ চক্ৰীয় প্ৰবাহটো কেনেদৰে সৃষ্টি হয়। সো উৎপাদন প্ৰতিষ্ঠান আৰু পৰিয়াল গোট। উৎপাদন প্ৰতিষ্ঠান মানে কি হ'ল, কোম্পানী এটা। তাৰপিছত পৰিয়াল গোট মানে তো আমি পৰিয়াল, আমাৰ মা দেউতা, মই, আইতা, আটা, যিমান যি আছে, ঠিক আছে। সো আয়ৰ চক্ৰীয় প্ৰবাহত কি হয়, ফাৰ্ষ্টতে আমি পৰিয়াল গোটত মানে আমি কোম্পানীলৈ কাম কৰিব যাওঁ, ঠিক আছে। কোম্পানী এটালৈ কাম কৰিব যাওঁ, সেই কাম কৰাটো কি বুলি কয়, উৎপাদনৰ সেৱা, মানে আমি সেৱা দিছো, মানে আমাৰ সাৰ্ভিসটো দিছো আমি, ঠিক আছে। সো সেইটো উৎপাদনৰ সেৱাৰ বিনিময়ত উৎপাদন প্ৰতিষ্ঠানে মানে কোম্পানীয়ে উৎপাদনৰ দেনা মানে আমাক হাজিৰা দিব। আমি যিহেতু আমি হাজিৰা কৰিব গৈছো সেইটো কোম্পানী, যিকোনো এটা কোম্পানী ধৰিলে তোমাৰ নিজৰ ইচ্ছা মতে, ধৰি লওক টিন প্ৰস্তুত কৰে, কাপোৰ বনায়, ধৰি লৈছো যে কাপোৰ, এইটো কোম্পানীয়ে কাপোৰ বনায়, ঠিক আছে। সো আমি এইটো কোম্পানীত হাজিৰা কৰিব গ'লো। সো আমাক হাজিৰা কৰাৰ কাৰণে উৎপাদনৰ দেনা মানে আমাক হাজিৰা দিব, মানে পইচা দিব, ঠিক আছে। সো এতিয়া পৰিয়াল গোটৰ হাতত কি আহিল, পইচা আহিল, যিহেতু আমি হাজিৰা কৰিলো। সো আমাক পইচা দিলে, কোম্পানীটো পইচা দিলে ন। সো কোম্পানীয়ে পইচা দিলে মানে আমাৰ হাতত পইচা আহিল। সো আমি বস্তু কিনিব পাৰো। এতিয়া আমাক এতিয়া বস্তু লাগে। সো আমি এতিয়া কি কৰিম, বজাৰলৈ যাম, ঠিক আছে। পৰিয়াল গোটৰ হাতত পইচা আহিল মানে আমাৰ হাতত পইচা আহিল। সো আমি এতিয়া বজাৰলৈ গৈ সেই পইচাটো খৰচ কৰিম। এতিয়া আমাৰ কি হ'ল, পৰিয়াল গোটৰ হাতত পইচা আহিল, যিহেতু আমি হাজিৰা কৰিলো। সো এতিয়া আমি পৰিয়াল গোটৰ যিহেতু আমাৰ হাতত পইচা আহিল, সো আমি কি কৰিম, সেই পইচাটো খৰচ কৰিম। আমাক এতিয়া ধৰি লও আমাৰ কি কয়, পূজাৰ ছিজন চলি আছে, ধৰি লও দুৰ্গা পূজা মানে কাপোৰ চাপোৰ কিনিবলৈ আমাক লাগে নহয়, কাপোৰ কিনিবলৈ যাওঁ। সো আমি কি কৰিম, সেইটো যিটো হাজিৰা কৰি আমি পইচা পালো ন, সেইটো আমি কি কয় বস্তু কিনিম। কিহৰ পৰা, উৎপাদন প্ৰতিষ্ঠানৰ পৰা, কোম্পানীটো যিটোৱে আমাৰ কি কৰে, কাপোৰ বনায়, ঠিক আছে। সো কাপোৰ বনাই আমি সেইটো পইচা আমাক উৎপাদন প্ৰতিষ্ঠানক দিম, ব্যয় কৰিম, খৰচ কৰিম। তাৰ বিনিময়ত আমি সেই কাপোৰ যোনটো দ্ৰব্য আৰু সেৱা সেইটো আমি লওঁ, সেয়া উৎপাদন প্ৰতিষ্ঠানৰ পৰা পৰিয়াল গোটলৈ যাব, ঠিক আছে। সো ইয়াতে আমি কি কয়, ধৰি লৈছো যে উৎপাদন প্ৰতিষ্ঠানৰ লগত অনলি 100 টকা, ধৰি লও 100 টকা আছে বুলি আমি ধৰি ললো। সো যেতিয়া পৰিয়াল গোটে আমাক হাজিৰা কৰে, তেতিয়া কি কৰিব, 100 টকা হাজিৰা কৰিব। হাজিৰা কিমানৰ হাজিৰা ল'ব, 100 টকাৰ হাজিৰা ল'ব। মানে এইটো আমি যেতিয়া কোম্পানীত কাম কৰিবলৈ যাম, তেতিয়া আমাক হাজিৰা 100 টকাটো পৰিয়াল গোটলৈ আহিব, মানে ফেমিলিৰ তাত আহিব। আৰু সেই 100 টকাটো পুনৰ খৰচ হৈ উৎপাদন প্ৰতিষ্ঠানলৈ ঘূৰি আহিব, যিহেতু আমি উৎপাদন প্ৰতিষ্ঠানৰ পৰা কি কৰিম, কাপোৰ কিনিম, ঠিক আছে। সো ইয়াতে কি, ইয়াৰ পৰা কি গম পালো যে আমি ইয়াতে 100 টকাটো মানে চাৰ্কেলৰ নিচিনা ঘূৰি আছে। ফাৰ্ষ্টতে উৎপাদন প্ৰতিষ্ঠানত আছিল,
তাৰ পিছত এই যে হাজিৰা উৎপাদনৰ দেনা পৰিয়াল গোটলৈ গ'ল আকৌ পৰিয়াল গোট ব্যয় কৰি কেনে বস্তু কিনিলে বা কাপোৰ কিনিলে সেই ব্যয় কৰাৰ ফলত 100 টকাটো পৰিয়াল গোটৰ পৰা পুনৰ উৎপাদন প্ৰতিষ্ঠানলৈ আহিল এনেকৈ আকৌ পুনৰ এনেকৈ ঘূৰি থাকে সাৰ্কেল ওয়াইজ তেনেকৈ আকৌ পুনৰবাৰ পৰিয়াল গোটৰ পৰা হাজিৰা কৰিবলৈ আহিব পুনৰবাৰ 100 টকাটো পৰিয়াল গোটলৈ যাব পৰিয়াল গোটে আকৌ খৰচ কৰিব তা বস্তু কিনিবলৈ সব সেই 100 টকা আকৌ উৎপাদন প্ৰতিষ্ঠানলৈ আহিব সো এতিয়া কুৱেশ্যনত সুধিছে যে সেইটো যে সাৰ্কেলত 100 টকা ঘূৰি আছে সেইটো কেতিয়াবা ইটো সাৰ্কেলৰ পৰা উলাই যাব পাৰি নেকি যে 100 টকাটো উৎপাদন প্ৰতিষ্ঠানৰ পৰা 100 টকাটো পৰিয়াললৈ গ'ল কিন্তু সেই 100 টকাটো উৎপাদন 100 টকাটো পৰিয়াল গোটে পুনৰ আকৌ ব্যয় কৰিবলৈ মানে খৰচ নকৰিবও পাৰে সেইটো কথাটো বুজিছে মানে কিহৰ কাৰণে মানে খৰচ 100 টকাটো খৰচ নকৰিব পাৰে সো আমি জানো সঞ্চয় ফাৰ্ষ্টতে আমি সঞ্চয় যদিহে পৰিয়াল সমূহে নিজৰ আয়ৰ এটা ভাগ ব্যয় নকৰাকৈ ভৱিষ্যতে ব্যৱহাৰৰ বাবে সঞ্চয় কৰে তেনে অৱস্থাত আয়ৰ চক্ৰীয় প্ৰবাহত খুৰঙাৰ উদ্ভৱ হোৱা বুলি গণ্য কৰিব পাৰি মানে কি কৈছে যে সেই 100 টকাটো উৎপাদন প্ৰতিষ্ঠানৰ পৰা পৰিয়াল গোটলৈ গ'ল কিহৰ কাৰণে গ'ল যেহেতু পৰিয়াল গোটে ইয়াত হাজিৰা কৰিছিল সো এতিয়া পৰিয়াল গোটৰ ইনকাম কিমান 100 টকা ঠিক আছে সো সেই 100 টকাৰ যদি 20 টকা ধৰিলো সঞ্চয় কৰিলে ঠিক আছে ভৱিষ্যতে মানে যদি কিবা হয় কাৰবা বেমাৰ হয় কিবা কিবি হয় তেতিয়া সেই কাৰণে মানে পৰিয়াল গোটে সঞ্চয় কৰিলে মানে নিজৰ হাতত ৰাখিলে বাকি আৰু কিমান থাকিল 80 টকাটো মানে ব্যয় কৰিব ঠিক আছে সো 80 টকাটো যদি এতিয়া ব্যয় কৰে 80 টকাটো মানে বস্তু কিনিবলৈ যদি ব্যৱহাৰ কৰে তেতিয়া কি হ'ব এই উৎপাদন প্ৰতিষ্ঠানত অনলি 80 টকাহে ঘূৰাই আহিব উৎপাদন প্ৰতিষ্ঠানৰ পৰা কিমান টকা ওলাই গৈছিলে 100 টকা ওলাই গৈছিলে এজ এ হাজিৰা কিন্তু পৰিয়াল গোটে 20 টকা নিজৰ লগতে ভৱিষ্যতে কিবা যদি বেমাৰ কিবা হ'ব পাৰে বুলি নিজৰ লগতে সেভ কৰি ৰাখিলে 20 টকাটো সো এতিয়া 20 টকাটো সেভ কৰি ৰখাৰ কাৰণে পৰিয়াল গোটে অনলি 80 টকাহে খৰচ কৰিব সো 80 টকা খৰচ কৰিলে যেটো খৰচ সেইটো উৎপাদন প্ৰতিষ্ঠানলৈ আহিব মানে 80 টকাৰহে কাপোৰ বা বস্তু কিনিব ঠিক আছে সো এতিয়া কি হ'ল এতিয়া আয়ৰ চক্ৰীয় প্ৰবাহত এমাউন্টটো কমি গ'ল এতিয়া চা প্ৰতিষ্ঠানৰ পৰা 100 টকা ওলাই গৈছিল ইয়াতে 100 টকা থাকিল 20 টকা পৰিয়াল গোটে ৰাখিলে সো ইয়াতে পুনৰ 80 টকাহে আহিল এতিয়া উৎপাদন প্ৰতিষ্ঠানৰ হাতত 80 টকাহে আহিল সো এতিয়া উৎপাদন প্ৰতিষ্ঠানে পৰিয়াল গোটৰ পৰা 80 টকাৰ হাজিৰাহে ল'ব পাৰিব মানে পৰিয়াল গোটে যেতিয়া হাজিৰা কৰিবলৈ যাব তেতিয়া 80 টকাৰহে হাজিৰা কোম্পানীয়ে মানে ল'ব মানে 80 টকাৰহে মানুহ ল'ব মানে ঠিক আছে যেহেতু দুটা খুৰুঙৰ বিষয়ে উল্লেখ কৰিব দিছে সো আৰু এটা খুৰুঙৰ বিষয়ে আমি জানো কৰ ঠিক আছে কৰ মানে কি হ'ল আমি কৰক আমি জেনেৰেলি কি বুলি জানো ট্যাক্স যেটো আমি দিব লাগে যেটো আমি ইন্ডিয়ান সিটিজেন হিচাপে সকলোৱে ট্যাক্স বহন কৰিব লাগে যোনে মানে ইনকাম কৰে সো যদিহে পৰিয়াল গোটে বা উৎপাদনৰ উপাদান সমূহে কৰ জৰিমনা আদি পৰিশোধ কৰিবলগীয়া হয় তেনে অৱস্থাকো আয়ৰ চক্ৰীয় প্ৰবাহত খুৰঙাৰ উদ্ভৱ হোৱা বুলি আমি ক'ব পাৰি ইয়াতে কি কৈছে যে যদি পৰিয়াল গোটৰ ইনকামত ট্যাক্স লাগি যায় যদি কৰ বা জৰিমনা হলে ফাইন মানে ধৰিলো বাইক চলাই গৈছো হেলমেট নিপিন্ধাকে গৈছো কিবা কি কয় পুলিচে বাটত ধৰি কেনে চালান কাটি দিলে সো এটো হল জৰিমনা সো যদি পৰিয়ালৰ হাতত 100 টকাহে ইনকাম আছে উৎপাদন প্ৰতিষ্ঠানৰ পৰা 100 টকাহে ইনকাম পাইছে তাৰে যদি 10 টকা তেও ট্যাক্স বা জৰিমনা দিব লগা হয় সো তেওঁৰ
ইনকাম কিমান বাছি থাকিব 90 টকা ঠিক আছে সো হে 90 টকাটোহে 90 টকাৰহে বস্তু উৎপাদন প্ৰতিষ্ঠানৰ পৰা কোম্পানীৰ পৰা পৰিয়াল গোটে কিনিব পাৰিব সো সেই যে 10 টকা বাহিৰলৈ ওলাই গ'ল মানে চৰকাৰৰ হাতলৈ গ'ল বা পুলিচে চালান কাটিলে সেই 10 টকাটোক আমি কি বুলি জানিম লিকেজ বা আয়ৰ সক্ৰিয় প্ৰবাহৰ খুৰঙৰ পৰা ওলাই যোৱা মানে খুৰঙৰ পৰা ওলাই যোৱা যেটো টকা হেতু বুজিম মানে দুটা খুৰঙৰ কথাটো হেতুৱে কৈছে যে যেটো মানে বস্তু ওলাই গৈছে মানে বস্তুৰ পৰা যেটো ইটো ফ্লো ইটো ঘুৰি আছে ন 100 টকা এনেকা ঘুৰি আছিল কিন্তু 10 টকা ট্যাক্স লাগি গ'ল সো 10 টকাটো বাহিৰলৈ ওলাই গ'ল এতিয়া ইনকাম কিমান থাকিল only 90 rupees এ থাকিল সেইটোকে আমি খুৰঙৰ পৰা ইনকাম যেটো মানে পৰিয়ালৰ ইনকাম এটো ওলাই যোৱা বা আয়ৰ সক্ৰিয় প্ৰবাহৰ পৰা টকা যোনটো মানে কিবা আছিল যোনটো মানে টকা ইয়াতে সক্ৰিয় প্ৰবাহ হিচাপে ঘূৰি আছিল সেইটো ওলাই যোৱা বুলি আমি বুজিম ঠিক আছে সো আকৌ এবাৰ কৈ দিছো ফাৰ্ষ্টতে কি আছিল সঞ্চয় ইয়াতে 100 টকা পৰিয়ালৰ ইনকাম 100 টকা আছিল 20 টকা সঞ্চয় কৰিলে 20 টকা সঞ্চয় কৰিলে মানে 20 টকা খুৰঙৰ যোগেদি বাহিৰলৈ ওলাই গ'ল মানে পৰিয়ালৰ হাততে থাকিল কিন্তু মানে এইটো যোনটো সক্ৰিয় প্ৰবাহ তাতে মানে বস্তুটো নঘুৰিলে বস্তুটো কিমান থাকিল 80 টকাটোহে আকৌ উৎপাদন প্ৰতিষ্ঠানলৈ আহিল এনেকে ঘুৰি চক্ৰত ঘুৰিব আৰু কৰৰ ক্ষেত্ৰত 100 টকা ইনকাম আছিল উৎপাদন প্ৰতিষ্ঠানৰ পৰা পৰিয়াল গোটে 100 টকা পালে সো তাৰে 10 টকা ট্যাক্স বা জৰিমনা দিয়াত গ'ল সো 90 rupees হাতত থাকিল সো 90 rupees হাতত থাকিলে 90 rupees টো আকৌ উৎপাদন প্ৰতিষ্ঠানত খৰচ কৰিলে মানে বস্তু কিনতে পৰিয়াল গোটে খৰচ কৰিলে সো না এতিয়া 100 টকা নহয় 90 টকাটোহে সক্ৰিয় প্ৰবাহত ঘুৰিব সো ইখিনি আছিল আজিৰ কাৰণে সো আশা কৰিছো সকলোৱে বুজি পাইছে সো ধন্যবাদ